Wow. Yeah. Funny, some happy, Happy. mas, asik. Hey everyone, good morning. আজি আছে Sunday. আমি ভাবিলো ফুৰিবলৈ যাওঁ বুলি অৰুণাচল প্ৰদেশ সবে মানে আমাৰ ফ্যামিলিটো তাৰপিছত ইয়াৰপৰা নিচা আপাহেঁতি যাব আৰু সেয়াৰপৰা চিৰঞ্জী পাতি মাহীহেঁতি আহিব সবে ভাবিলোঁ অলপমান ফুৰি আহোঁগৈ তো আমাৰ একচুৱেলি ওলাওঁতে অলপমান দেৰি হ'ল 10:30 হৈ গ'ল অলম'ষ্ট বহুত দেৰি হ'ল হ'লেও যাম আৰু আমি গৈ আছোঁ তো আপোনালোকেও ভিডিঅ'টো আগলৈ চাই যাওক কিন্তু কম দেই অৰুণাচলখন বহুত ধুনীয়া হয় সঁচাকৈ চাবলৈ বহুত ধুনীয়া আৰু অভাৰ গ্ৰীনাৰী হয় জেগাডোখৰ মানে আপোনাৰ আধা হাবি নিচিনাও লাগে কিন্তু দেখিবলৈ বহুত ধুনীয়া এয়া চাওক আমি ৰিজৰ্ট পালোহি আৰু যাওঁতে আনচুৱে মানে হাফ স্লিভছ পিন্ধাই লৈ আহিছিলোঁ কিন্তু দেখিলোঁ আগলৈ গৈ বহুত ঠাণ্ডা চ' আকৌ মানে সেয়া ফুল স্লিভছ পিন্ধাবলগীয়া হ'ল আৰু জেগাডোখৰ এনেও অলপমান ঠাণ্ডা কাৰণ ইয়াত কি হৈছে ন অলপমান পাতলাকৈ ষ্ট্ৰীম এটা গৈছে ৰিভাৰ ষ্ট্ৰীম যোনটো মানে অলপমান ঠাণ্ডা বতাহ এটা মানে ফিল হ'ল আৰু কিন্তু বহুত ধুনীয়া জেগাডোখৰ দেখিছেই আপোনালোকে ভিডিঅ'তে ইমান ভাল লাগিছে তো নেচাৰেলটো কিমান বেছি ভাল লাগিছে চাগে ন বহুত ধুনীয়া জেগাডোখৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু মই ইয়াত যেতিয়া দেখিছোঁ কি কৰিছে মানুহে মানে টেবুলবিলাক সেই ষ্ট্ৰীমটোৰ মাজতে লৈ গৈ কিনি মানে বহি কিনি নিজৰ স্নেক্স খাই লাঞ্চ কৰে যি কয় আৰু মানে এনেই বহি ভাল লাগে গৰম দিনত বেছি ভাল লাগিব যেতিয়া পূৰা ৰ'দ পৰি থাকে দিন দুপৰীয়াখন কাৰণ তেতিয়া মানে কি হয় ইয়াত ফেন চেনো নাই বাহিৰত ন বতাহতো এনেও মাৰিবই কিন্তু পানীটোত যেতিয়া মানে ভৰিকেইটা তিয়াই থাকে তেতিয়া বেছি ভাল লাগে মই সেইটো কৰিব নাপালোঁ বাৰু কিন্তু বহুত ভাল আছিলে ভাল লাগিলে মানে দেখি কিনে ভাল লাগিছে লোকক দেখিয়ে গম পাইছোঁ আৰু কিমান এনজয় কৰিছে সিহঁতি সেইফালে চব পূৰা বাণ্ডেলে পূৰা পাৰ্টিছ বহি আছে কিন্তু মানুহক এনেকৈ ভিডিঅ' বনাই থাকিবলৈ বেয়া লাগে ন কিছুমানে বেয়াও পাব পাৰে সেইকাৰণে মই বেছি দেৰিলৈকে মানুহৰ ফালে এনেকৈ ভিডিঅ'টো কৰি থোৱা নাই ৰখি দিয়া মাহীহেঁতি মানে পানী লিখিলে নগ'ল মানে পানী মানে এনেও মানে ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি গৈছে তো ওপৰতনো কিনো উঠাই মেলি বহি থাকিব ন সিহঁত তলত ঠাণ্ডা পানী আকৌ ঘপককৈ যদি পানী বদলি হয় চৰ্দি কাহ জ্বৰ এবাৰ লাগিল বুলি ক'লে ভাল নহয় সেইকাৰণে মাহেঁতি বেছি দেৰি তলত নাথাকিলে অলপমান এপাকমান এনেই হৈ গুচি আহিলে আৰু মইতো কিন্তু ভৰিয়ে দিবলৈ নগ'ল সঁচাকৈ নগ'লোঁ পাই লাষ্টলি এতিয়া মই পূৰা ভিউটো এনজয় কৰোঁ ইয়াতে ভিডিঅ' হেক কৰিছোঁ মানে এইডোখৰি জেগা ভিডিঅ' হেক কৰিছোঁ বাকী আমি পূৰা ফটোশ্বুট কৰিলোঁ লাঞ্চো কৰিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ৰাৱানা হৈ যাম আৰু বাকী আমি ইয়াত যাম এতিয়া গল্ডেন পগডৰা মানে অৰুণাচলৰ আপোনালোকৰ যোনটো এটা মন্দিৰ হয় আৰু বুদ্ধিষ্ট মন্দিৰ সেয়ালৈ যাম আমি এতিয়া আপোনালোকে চাব সেইডোখৰ জেগাও বহুত ধুনীয়া চাবলৈ আৰু এতিয়া আমি পালোহিয়ে মই মানে এতিয়া আহি থকাটো নেদেখালোঁ ঘপককৈ ছাডেনলি দেখাই দিছোঁ কাৰ পাৰ্কিং কৰিছে ইয়াত কাৰ পাৰ্কিঙৰ কাৰণে বহুত ধুনীয়া ডাঙৰ স্পেচ দিছে কেতিয়া কাৰণ টুৰিষ্ট ভিজিট হয়তো অবভিয়াছলি ভিৰ লাগে চ' সেইকাৰণে ডাঙৰ স্পেচ দিছে এইটো চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ মই কৈছোঁ নহয় চবেই এবাৰ আহিবই লাগে বহুত ধুনীয়া জেগাডোখৰ আৰু ইমান নিট এণ্ড ক্লিন থৈছে নহয় মানে দিনতে অহা হ'লে বেছি ভাল লাগিলেহেঁতেন ফটো মাৰি এতিয়া অলপমান আন্ধাৰ হ'ল তো সেনেকুৱা ভাল ফটো নাহিব ভিডিঅ'টো সেনেকুৱা ভাল নাই উঠা বাৰু মোৰ কিন্তু ভালেই লাগিছে বেয়া লগা নাই আপোনালোকে চেষ্টা কৰিব কেতিয়াবা আহিব পাৰিলে আৰু এতিয়া মই ইয়াতে ভিডিঅ' লাষ্ট হেক কৰিছোঁ আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কি ক'ম আৰু কমেণ্টতো জনাবচোন ভিডিঅ'টো চাই ভাল লাগিলে নে নালাগিলে এই লাষ্টত এতিয়া আপাহেঁতি আৰু মাহীহেঁতি মাৰা ফটো মই আপোনালোকক দেখাইছোঁ তিনিজনী ইমান ধুনীয়া লাগিছে ন দেখিবলৈ আৰু এতিয়া মই থওঁ বাই বাই